অসমৰ সাধুকথাৰ ভঁৰাল অতি চহকী। অসমৰ সাধুকথাবোৰ কিছুমান অসমীয়া ভাষাত আৰু আন কিছুমান জনজাতীয় ভাষাত ৰচিত। অসমৰ সাধুকথাৰ ভঁৰাললৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে অমূল্য অৱদান আগবঢ়াইছে। এই প্ৰসংগত বুঢ়ী আইৰ সাধুৰ কথা উল্লেখ কৰিব পাৰি। আহক আমি বুঢ়ী আইৰ সাধুৰ বিষয়ে আৰু অলপ আলোচনা কৰোঁ। বুঢ়ী আইৰ সাধুত কেইবাটাও গল্প সন্নিৱিষ্ট কৰা হৈছে। তাৰে প্ৰথমটি গল্প হৈছে মেকুৰী জীয়েকৰ সাধু। এই গল্পটিত এঘৰ মানুহৰ এজনী অতি মৰমৰ মেকুৰী আছিল। তাই গাভিনী আছিল আৰু ঘৰৰ গৃহধনীও গাভিনী আছিল। এদিন কিবা কথাত বেজাৰ কৰি মেকুৰীয়ে গৃহধনীক হাও দিলে, যাতে তাইৰ পেটৰ বস্তু গৃহধনীৰ পেটলৈ যায় আৰু গৃহধনীৰ পেটৰ বস্তু তাইৰ পেটলৈ আহে। কিছুদিন পিছত তাই কোৱাৰ দৰে গৃহধনীয়ে দুটা মেকুৰী পোৱালি আৰু মেকুৰীজনীয়ে দুজনী ছোৱালীক জন্ম দিয়ে। ইয়াৰ পিছত কি ঘটনা ঘটে জানিবলৈ যেন আপোনালোকে এই সাধুকথাৰ কিতাপখন পঢ়ে। তেনেদৰে তেজীমলা নামৰ এটি সাধুত এজন সাউদৰ দুগৰাকী পত্নী আছিল। প্ৰথমা পত্নীৰ এগৰাকী কন্যা সন্তান আছিল আৰু তেওঁৰ মৃত্যু হৈছিল। দ্বিতীয়গৰাকীৰ সন্তান নাছিল। তেওঁৱে ছোৱালীজনীক অৰ্থাৎ তেজীমলাক ডাঙৰ দীঘল কৰিছিল। এবাৰ সাউদে বেহা বেপাৰ কৰিবলৈ ৬-৭ মাহৰ বাবে ওলাই যায়। এই ৬-৭ মাহতে তেজীমলাৰ হত্যা কৰা হয়। এতিয়া তেজীমলাক বাৰু কোনে আৰু কিয় হত্যা কৰিলে? তেওঁৰ পিতৃয়ে বাৰু তেওঁৰ একমাত্ৰ সন্তানৰ হত্যাকাৰী সম্ভেদ পাবলৈ সক্ষম হয়নে? যদি হয়, কেনেদৰে? এইবোৰ প্ৰশ্নৰ যদি আপোনাৰ মনত উদয় হৈছে, তেন্তে বুঢ়ী আইৰ কিতাপখন নিশ্চিতভাৱে পঢ়ক। বুঢ়ী আইৰ সাধুৰ আন এটা সাধু হৈছে কুকুৰীকণা। এই সাধুটোত এজন ব্যক্তিৰ জোঁৱায়েকজন আছিল কুকুৰীকণা, কিন্তু জোঁৱায়েকে সেই কথা গোপনে ৰাখিছিল। এদিন শহুৰৰ ঘৰলৈ যাওঁতে কুকুৰীকণা জোঁৱায়েকে নিজৰ সত্য লুকুৱাৰ সম্পূৰ্ণ চেষ্টা কৰে, কিন্তু তেওঁ সফল হ'ব বাৰু পাৰেনে? জানিবলৈ আপোনালোকে কিতাপখন পঢ়িব লাগিব। এইকেইটা সাধুৰ উপৰিও ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে এই সাধুকথা পুথিখনত আৰু বহুতো সুন্দৰ সাধুকথা সন্নিৱিষ্ট কৰিছে। পঢ়িব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।